অস্ত্ৰ যাৰ মাধ্যমেৰে পৃথিৱীক সলনি কৰিব পৰা যায়। পোৱাৰ পিছত যদি মৰ্যাদাই দিব নোৱাৰে তেন্তে হেৰুৱাৰ পিছত কান্দি নেদেখুৱাব। যদি কোনোবাই আপোনাক কেতিয়াবা তলত ৰাখিব বিচাৰে তেন্তে আপুনি ধৰি লওক যে আপুনি তেওঁতকৈ বহুত ওপৰত আছে। অতিৰিক্ত বিশ্বাস আৰু অতিৰিক্ত অবিশ্বাস দুয়োটাই মানুহক বিপদৰ ফালে আগবঢ়াই লৈ যায়। সপোন সেইটো নহয় যিটো আপুনি শুই থাকোঁতে দেখে। সপোন সেইটোহে যি সপোন পূৰণৰ অদম্য ইচ্ছাই আপোনাক শুবলৈ নিদিয়ে। আপুনি যদি আপোনাৰ কামটোক চেলুট কৰে তেন্তে আপুনি আৰু কাকো চেলুট কৰাৰ প্ৰয়োজন নাই। কিন্তু যদি আপুনি নিজৰ কামকে অসন্মান কৰে, যদি আপুনি নিজৰ কামকে ফাঁকি দিয়ে, আপুনি যদি নিজৰ কামটোক মৰ্যাদা নিদিয়ে, তেনেহ'লে আপুনি সকলোকে চেলুট কৰিব লাগিব। সময় কেতিয়াও পাৰফেক্ট নহয়। সময়ক পাৰফেক্ট কৰিব জানিব লাগিব। আৰু যি সময়ক পাৰফেক্ট কৰিব পাৰে তেওঁই সকলো সময়তে হাঁহি মুখে জীয়াই থাকিব পাৰে। যদি আপুনি জীৱনত বাৰে বাৰে আঘাত পায় তাৰ কাৰণে কেতিয়াও নিজকে দোষী বুলি নাভাবিব। কেৱল মনত